हेलो फ्रेंड्स সকলোকে মই চেনেল সুভাজিৎ কাটিলে স্বাগতম জনাইছো এটা বিশেষ ভিডিঅ' লৈ আহিছো আৰু মোস্ট ইম্পৰ্টেন্ট ভিডিঅ' লৈ আহিছো যিসকল ল'ৰা আসাম পুলিচৰ এসআই কমান্ডো আৰু এসআই ইউবিত এপ্লাই কৰিছে তেখেতসকললৈ খুবেই ইম্পৰ্টেন্ট ভিডিঅ' হয় কাৰণে শেষলৈকে চাবা স্কিপ নকৰিবা আৰু নতুনকৈ অহাসকলক কৈছো চেনেলটো সাবস্ক্ৰাইব কৰি থবা এনেকুৱা জব ৰিলেটেড আপডেট পাই থাকিবলৈ তো আহা দেৰি নকৰাৰ ভিতৰতে ভিডিঅ'টো আৰম্ভ কৰিছো প্ৰথমে তোমালোকে এছএলপিআৰ যি অফিচিয়েল ৱেবছাইট আছে তালৈ তোমালোকে গৈ ল'বা গৈ পিনে তোমালোকে অলপ তললৈ স্ক্ৰল ডাউন কৰি দেখিব পাৰিবা যে আজিৰ তাৰিখত যি 16/3/2022 মানে 16 মাৰ্চত আজি নটিচ এখন ওলাইছে ৰিটেন টেষ্টৰ ক্ষেত্ৰত তোমালোকে চাব পাৰিছা তোমালোকে নটিচখন ডাউনলোড প্ৰথমতে কৰি ল'বা ডাউনলোড কৰাৰ পিছত তোমালোকক মই কৈ আছো তোমালোকে শুনি যোৱা তাত কি লিখা আছে মই কৈ গৈছো তোমালোকে মন দি শুনি যোৱা ইয়াত তোমালোকৰ 15/3/2022 যিখন অফিচিয়েল ৱেবছাইটত তোমালোকৰ আজি দিছে কিন্তু নটিচখন 15 মানে কালিৰে আছিলে তাৰপিছত তোমালোকে দেখিব পাইছে যে 306টা প্ৰথমতে তিনটা কথা লিখা আছে তোমালোকৰ ফাৰ্ষ্ট কথাটো হৈছে তোমালোকৰ প্ৰথমে দিয়া আছে যে এক নম্বৰ কথা আছে 306টা পোষ্টৰ যি সাব ইন্সপেক্টৰ আছিলে এসআই পোষ্টৰ ইউভি তাৰ কথা কোৱা আছে যেটো 6/12/2021 তাৰিখে এডভাৰটাইজমেন্ট ওলাইছিলে নেক্সট আহিছে 320টা যি এসআই পোষ্ট ওলাইছিলে কমান্ডৰ কাৰণে ইভি তাৰ কথা কোৱা হৈছে আৰু 3 নম্বৰ লিখা আছে তোমালোকৰ যি 10টা পোষ্ট ওলাইছিলে তোমালোকৰ ডেপুটি কন্ট্ৰোলার সিভিল ডিফেন্সৰ জুনিয়ৰ এইটো তোমালোকৰ এডভাৰটাইজমেন্ট ওলাইছে 2020 চনতে এইটো এতিয়াৰ নহয় 2020 চনতে ওলোৱা হৈছিলে এইটো কিন্তু বাকি কিটা যি প্ৰথম আৰু সেকেন্ড অৰ্ডাৰ আছে 320টা 306টা তোমালোকৰ এইটো যোৱা বছৰ 2021ত ওলাইছিলে এসআই পোষ্টত এইকিটা পোষ্টৰ কথা এই ভিডিঅ'টোত মই কম আৰু এই নটিচখনত লিখা আছে ইয়াত তোমালোকে দেখিব পাইছে যে দিস ইজ ফৰ দা ইনফৰমেশন অফ অল ক্যান্ডিডেট হু এপ্লাইড ফৰ দা above mentioned post the combined written test shall be held on 24/4/2022 from 10 AM to 12 noon selected districts মানে তোমালোকৰ এই এক্সাম হ'ব এই তিনটা পোষ্টৰ ক্ষেত্ৰত যি এসআই 306টা আৰু 320টা আৰু যি নতুন 10টা পোষ্টৰ আছে পুৰণা আগৰ এইকিটা কম্বাইন পৰীক্ষা হ'ব একেলগতে পৰীক্ষাটো হ'ব তোমালোকৰ ৰিটেন টেষ্টটো 24 এপ্ৰিলৰ তাৰিখে তোমালোকৰ 10টাৰ পৰা 12টা বজালৈকে হ'ব দুঘণ্টা প্ৰশ্ন হ'ব তোমালোকৰ তাৰ উপৰি কোৱা আছে যে তাৰপিছত তোমালোকে দেখিব পাইছে যে লিখা আছে যে দা ক্যান্ডিডেট হেভ টু সাবমিট দেয়াৰ ডিটেইলছ পাৰ্টিকুলাৰ ইন অৰ্ডাৰ টু ইছ্যু এডমিট কাৰ্ড ফৰ এপিয়াৰিং ইন দ্য ৰিটেন টেষ্ট থ্ৰু SLPRB ৱেবছাইট বাই লগিং টু that অনলাইন পৰ্টেল ফ্ৰম 11 AM টু মানে 17 মাৰ্চৰ পৰা 30 মাৰ্চলৈকে সময় আছে তোমালোকৰ ডিটেইলছটো দিবলৈ কৈছে যে পাৰ্টিকুলাৰ এডমিট কাৰ্ডৰ কাৰণে তোমালোকে যিহেতু তোমালোকৰ ডিস্ট্ৰিক্ট চইচ কৰিবলৈ আহিব পাৰে সেইটো কাৰণে তোমালোকে এই সময় দিয়া হৈছে তোমালোকে SLPRB অফিচিয়েল ৱেবছাইটত গৈ তোমালোকৰ ক'ত চেক কৰিব লাগে মই দেখাই দিম তোমালোকে তাত গৈ পিনে তোমালোকে নিজৰ এপ্লিকেশন নাম্বাৰ নেম আৰু ডেট অফ বাৰ্থ লগইন কৰি পিনে তোমালোকে চাব পাৰিবা তো ভিডিঅ'টো আজিলে ইমানে আছিলে মই দেখাই দিছো তোমালোকে ক'ত লগইন কৰিব লাগিব কালি তোমালোকে টেষ্টৰ কাৰণে তোমালোকে প্লিজ ক্লিক হেয়াৰ টু যি SLPRB অফিচিয়েল ৱেবছাইট প্ৰথমতে আছে কমন ৰিটেন এক্সাম পৰ্টেল বুলি তাত তোমালোকে ক্লিক কৰি দিবা ক্লিক কৰাৰ লগে লগে দেখিব পাবা যে তোমালোকে লগইন এণ্ড ৰেজিষ্ট্ৰেশ্যন ফৰ কেণ্ডিডেটছ বুলি লিখে য'ত তোমালোকে এপ্লিকেশ্যন নাম্বাৰ আৰু কেণ্ডিডেট নেম আৰু তোমালোকৰ নিজৰ ডেট অফ বাৰ্থটো দি তোমালোকে কেপচা কোডটো বহাই দিবা তোমালোকে লগইন কৰিব পাৰিবা তাত তোমাৰ লগইন কৰাৰ লগে তোমালোকে ডিস্ট্ৰিক্ট চইচ কৰিব দিবা তেতিয়া তোমালোকৰ 30 তাৰিখলৈকে সময় আছে তাৰপিছত তোমালোকে এডমিট কাৰ্ডখন পাই যাবা আজিলৈ আহিছো ধন্যবাদ যদি ভিডিঅ' চাই ভাল পাইছা লাইক কৰিবা কমেণ্ট কৰিবা লগৰসকলক শ্বেয়াৰ কৰি দিবা